আমি আজি এই ভিডিঅ'টোত থাইৰয়ডৰ পৰা বাচিবলৈ কি আহাৰ খাব লাগে সেইটো জানিম। লগতে এনেকুৱা উপায় জানিম যাৰ ফলত আপোনালোকে থাইৰয়ড যদি কাৰোবাৰ আছে অতি সোনকালে থাইৰয়ডৰ দৰে সমস্যাৰ পৰা সমাধান পাব। থাইৰয়ড এটা এনেকুৱা সমস্যা বা এনেকুৱা বেমাৰ যিটোৰ ফলত নানা ধৰণৰ ৰোগ হোৱাও দেখা যায়। লগতে মানুহ শকত হৈ পৰে বহুত বা কেতিয়াবা বহুত ক্ষীণ হৈ পৰে। আজিৰ এই ভিডিঅ'টোত যিবোৰ উপায়ৰ বিষয়ে ক'ম তাৰ পৰা আপোনালোকে নিশ্চয় উপকৃত হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাওক। লগতে যি উপায় দিয়া হৈছে সেইটো ফলো কৰক, আপোনালোক নিশ্চয় উপকৃত হ'ব পাৰিব। আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক। লগতে বেল আইকনটো নটিফিকেশ্যন কৰি লওক। প্ৰথমতে কেইটামান আহাৰৰ বিষয়ে ক'ম, যিখিনি আপোনালোকে যদি নিয়মিতভাৱে খায় তেতিয়াহ'লে ঔষধৰ তুলনাত আপোনালোকে বেছি উপকৃত হ'ব পাৰিব। প্ৰথমটো হৈছে অশ্বগন্ধা। অশ্বগন্ধাটোৰ বিষয়ে হয়তো সকলোৱে জানিব পাৰে। ই থাইৰয়ডৰ বাবে বহুতেই ভাল। ই থাইৰয়ড বুলি নহয়, ই বহু ধৰণৰ বেমাৰৰ বাবে ভাল। অশ্বগন্ধাটো আমাৰ আয়ুৰ্বেদত বহু আগৰ পৰাই ব্যৱহাৰ কৰা হৈছে। বহু ধৰণৰ বেমাৰৰ বাবে আয়ুৰ্বেদিক মেডিচিনত অশ্বগন্ধা ব্যৱহাৰ হয়। গতিকে যদি আপোনালোকে অশ্বগন্ধা সদায় খাবলৈ লয় তেতিয়াহ'লে আপোনালোকৰ থাইৰয়ডৰ T3 আৰু T4 হৰম'নত প্ৰভাৱ পেলায় আৰু ইয়াৰ 30-40% ইয়াৰ শুধৰণি হয়। ইয়াৰ উপৰিও যদি কাৰোবাৰ ডায়েবেটিছ আছে, হাই ব্লাড প্ৰেছাৰ আছে, তেওঁলোকৰ বাবে অশ্বগন্ধা অতিকৈ ভাল। আপোনালোকে পতঞ্জলীৰ অশ্বগন্ধা চূৰ্ণ ল'ব পাৰে, য'ত আপোনালোকে 100% অশ্বগন্ধা পাব। 2 নম্বৰত হৈছে পালেং শাক। পালেং শাকৰ আপোনালোকে জুচ বনাই খাব পাৰে। পালেঙত কেলচিয়াম, মেগনেছিয়াম, জিংক, আইৰণ, ভিটামিন ডি আদি ভৰপূৰ মাত্ৰাত পোৱা যায়। ফলত ই থাইৰয়ডৰ বাবে বহুতেই উপকাৰী হৈ পৰে। পালেং শাক পানীত ভিজাই থৈ আপোনালোকে পিচি ল'ব। পিচি পেলাই ইয়াক সপ্তাহত 3 বাৰকৈ খাবলৈ লওক। ই আপোনালোকক বহুত উপকাৰ দিব। লগতে ই অন্য বেমাৰৰ বাবেও বহুত ভাল। 3 নম্বৰটো হৈছে ডালচেনি। থাইৰয়ড হ'লে বা হোৱাৰ পিছত ই আমাৰ শৰীৰৰ মেটাবলিজমটোক একদম বেয়া কৰি পেলায়, যাৰ ফলত ভাগৰ লগা, গাটো বেয়া লাগি থকা বা শকত হোৱাৰ দৰে সমস্যা হোৱা দেখা যায়। ডালচেনিয়ে আমাৰ শৰীৰত মেটাবলিজমটো কণ্ট্ৰল কৰাত বা ভাল কৰাত বহুত সহায় কৰে। লগতে ইয়াতে থকা এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজবোৰে আমাৰ থাইৰয়ড গ্ৰন্থিটোক সুস্থ আৰু সবল কৰি ৰাখে। আপোনালোকে ডালচেনিটো পাউডাৰ বনাই ল'ব। পাউডাৰ বনাই পেলাই একাপ গৰম পানীত ডালচেনি এচামুচ ঢালি মিক্স কৰি পেলাই সেই পানীখিনিত যদি ইচ্ছা যায় আপোনালোকে অলপ মৌ ল'ব পাৰে, এচামুচ মৌ লৈ পেলাই এই একাপ চাহৰ দৰে আপোনালোকে সেৱন কৰক। এনেকৈ আপোনালোকে সপ্তাহত 2 বা 3 বাৰ নিশ্চয় সেৱন কৰক। ইয়াৰ পৰা আপোনালোকে নিশ্চয় লাভৱান হ'ব। ইয়াৰ পিছত হৈছে গাজৰ। গাজৰত থকা বিটা কেৰটিনে আমাৰ থাইৰয়ড গ্লেণ্ডটোক সঠিকভাৱে কাম কৰিবলৈ সুস্থ কৰি ৰাখে। আপোনালোকে সদায় চালাড এটা বনাই লওক, য'ত আপোনালোকে গাজৰ ইনক্লুড কৰক। তাত আপোনালোকে অন্য ধৰণৰ শাক পাচলি মিহলাই এই চালাডটো তৈয়াৰ কৰক। কৰি পেলাই এইটো আপোনালোকে সদায় খাওক। ইয়াৰ ফলত আপোনালোকৰ যিটো থাইৰয়ডৰ সমস্যা তাত বহুগুণে উপকাৰ পাব। এতিয়া জানিম মূল উপায় দুটামানৰ বিষয়ে। তাৰ ভিতৰত প্ৰথমটো হৈছে যিটো মুখ্য হয়, ধনিয়া। আমাৰ সকলোৰে ঘৰত ধনিয়া উপলব্ধ হয়। আচলতে মই ধনিয়াৰ গুটিটোৰ কথা কৈছোঁ। এনেকুৱা নহয় যে গুটিটোৱে উপকাৰী, ধনিয়াৰ পাতো উপকাৰী। আপোনালোকে ধনিয়াৰ পাতৰ ৰস যদি প্ৰায় একাপ কৰি উলিয়াই খাব পাৰে তেতিয়াহ'লেও আপোনালোকে বহুত উপকৃত হ'ব। কিন্তু মুখ্য ৰূপত ধনিয়াৰ আজি গুটিটোৰ কথা কওঁ। এই ট্ৰিটমেণ্টটোৰ বাবে ধনিয়াৰ গুটিটো বহুতেই ভাল। আপোনালোকে ধনিয়াৰ গুটি এচামুচ লওক। এচামুচ লৈ ইয়াক মিক্সিত পিচি নল'ব, জাষ্ট আপোনালোকে 2টা বা 3টা খুন্দা মাৰি ল'ব। আপোনালোকৰ ঘৰত যদি খুন্দনি আছে, আমাৰ সকলোৰে ঘৰত খুন্দনি এভেইলেবল থাকেই, সৰু সৰু খুন্দনি। তাত আপোনালোকে 2 খুন্দা বা 3 খুন্দা ইয়াক মাৰি ল'লে হ'ল। পিচিব নালাগে বা গুড়া কৰিব নালাগে। গুড়া কৰিলে ইয়াৰ গুণটো নাথাকিব। জাষ্ট অকণমান খুন্দি পেলাই 2 বা 3 খুন্দা মাৰি পেলাই পানী এগিলাচত ইয়াক ভিজাই থৈ দিয়ক ৰাতিটোৰ বাবে। আপোনালোকে ফ্ৰিজৰ পানী বা অতিকৈ গৰম পানী ব্যৱহাৰ নকৰিব। পানী গিলাচত ৰাতিটোৰ বাবে ইয়াক ভিজাই থৈ দিয়ক। আৰু যেতিয়া ৰাতিপুৱা হ'ব তেতিয়া আপোনালোকে চেকি পেলাই এই পানীখিনি খাওক, খালী পেটত খাওক। এই উপায়টো থাইৰয়ডৰ বাবে অতিকৈ ভাল। আপোনালোকে এনেকৈ যদি 10 বা 15 দিন খাব পাৰে আপোনালোকে দেখিব যে আপোনালোকৰ থাইৰয়ডত ইয়াৰ প্ৰভাৱ পৰিছে, ইয়াৰ পৰা আপোনালোকে উপকৃত হৈছে। এইটো এটা বহুত ভাল ট্ৰিটমেণ্ট হয়। বহুতেই ইয়াৰ পৰা লাভৱান হৈছে, আপোনালোকে কৰি চাব পাৰে। ইয়াৰ পিছত আপোনালোকে এটা পেনত 1 গিলাচ পানী লওক।
তাত আপোনালোকে আধা চেণ্টিমিটাৰমান আদা খুন্দি পেলাই দি দিয়ক। লগতে আপোনালোকে গোল নেমু 2 বা 3 চকল দি দিব পাৰে, সৰু সৰু স্লাইচ যে থাকে। দি পেলাই সেইখিনি 5 মিনিটমান উতলাওক। উতলোৱাৰ পিছত সেইখিনি নমাই পেলাই তাত আপোনালোকে 1 টিস্পুন মৌ মিহলাই লওক। মিহলাই লৈ আপোনালোকে এনেকৈ দিনটোত যেতিয়া সময় পাই খাবলৈ লওক। এইটো থাইৰয়ডৰ কাৰণে বহুতেই ভাল। সদায় যদি আপোনালোকে দিনটোত এবাৰকৈও এই চাহটো খায়, তেতিয়াহ'লে আপোনালোকে থাইৰয়ডত বহুতখিনি লাভৱান হ'ব বা উপকৃত হ'ব। লগতে আপোনালোকে এচামুচ নাৰিকলৰ তেল খাবলৈ লওক সদায়ে। লগা হ'লে আপোনালোকে এয়া পানীত খাওক বা চব্জিত খাওক বা এনেই খাওক বা দালিত মিহলাই খাওক। এইটো থাইৰয়ডৰ কাৰণে বহুতেই ভাল। আপোনালোকে এই 3টা উপায় কৰি চাব পাৰে, আপোনালোকে নিশ্চয় লাভৱান হ'ব। তেতিয়াহ'লে বন্ধুসকল, এই ভিডিঅ'টো কেনে লাগিল নিশ্চয় কমেণ্ট কৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব একদম নাপাহৰিব, যাতে আপোনালোকৰ দৰে যাৰ যাৰ এই সমস্যা আছে তেওঁলোকেও লাভৱান হওক।